নমস্কাৰ বন্ধুসকল, জীৱনত কেতিয়াবা আপুনি এনে হৈছে নেকি যাক তুমি আটাইতকৈ বেছি বিশ্বাস কৰিছিলা আৰু সেইজনে তোমাক আটাইতকৈ বেছি আঘাত দিছে। তুমি কাৰোবাক হৃদয়ৰ পৰা ভাল পাইছিলা, সহায় কৰিছিলা, সন্মান কৰিছিলা, কিন্তু বিনিময়ত পালা কেৱল উপেক্ষা, বিশ্বাসঘাতকতা বা কষ্ট। এতিয়া মনত এটা প্ৰশ্ন উঠে, মোৰ লগতে কিয় এনেকুৱা হয়? আজি আমি সেই কথাই আলোচনা কৰিম। সত্যটো হ'ল যে মানুহে সদায় তোমাক আঘাত দিবলৈ বিচাৰোঁ বুলি নহয়, বহু সময়ত তেওঁলোকৰ আচৰণৰ আঁৰত কিছুমান গভীৰ কাৰণ লুকাই থাকে। প্ৰথম কাৰণটো হৈছে অতিৰিক্ত আমি আশা কৰোঁ। যেতিয়া তুমি কাৰোবাৰ পৰা বেছি আশা কৰা তেতিয়া হতাশাৰ সম্ভাৱনাটো বেছি বাঢ়ি যায়। তুমি ভাবা মই ইমান কৰিলোঁ তেওঁৰ বাবে, মোৰ বাবে একোৱে কৰিব নোৱাৰিলে তেওঁ। কিন্তু সকলো মানুহে একেধৰণে চিন্তা নকৰে। তুমি যেনেদৰে চিন্তা কৰা বাকী মানুহে তেনেদৰে চিন্তা নকৰে, সেইটো একদম চিৰন্তন সত্য। সকলোৰে চিন্তা বেলেগ। তোমাৰ হৃদয়ত যেনেকৈ কাম কৰে আনৰ হৃদয়ত ঠিক তেনেকৈ কাম নকৰে, বেলেগ ধৰণে ভাবে তেওঁলোকে। সেয়েহে বহুত সময়ত আঘাতটো মানুহে নিদিয়ে, আঘাত দিয়ে আমাৰ অপূৰণীয় আশাই। দ্বিতীয় কাৰণটো হৈছে সীমা নিৰ্ধাৰণ নকৰা। আমি কথা কিছুমানতো আমি নিজৰ এটা সীমালৈকে থাকিব লাগে। বহুত ভাল মানুহৰ এটা সমস্যা আছে এইটো, তেওঁলোকে সকলোকে সুখী ৰাখিবলৈ চেষ্টা কৰে আৰু কাকো তেওঁলোকে না ক'ব নোৱাৰে, প্ৰতিটো কথাতে ভয়তে থাকে। সকলো সুবিধাৰ বাবে নিজৰ সুখ, নিজৰ সময়খিনি, নিজৰ মানসিক শান্তিখিনি একেবাৰে ত্যাগ দি দিয়ে মাথো এজন ব্যক্তিৰ কাৰণে, সেইজনক সুখ কৰিবৰ কাৰণে। আৰু মানুহে যেতিয়া বাৰে বাৰে দেখে যে তুমি সকলোকে সহ্য কৰিব পাৰা, তেতিয়া তেওঁলোকে তোমাৰ মূল্য কমকৈ দিবলৈ আৰম্ভ কৰি দিয়ে। মনত ৰাখিবা যে দয়ালু হোৱা আৰু দুৰ্বল হোৱা একে কথা নহয়। তৃতীয় কাৰণটো হৈছে মানুহে নিজৰ কষ্ট আনৰ ওপৰত একেবাৰে উজাৰি দিয়ে। নিজৰ যিখিনি কষ্ট পাই আছে সেইখিনি বেলেগৰ আগত একেবাৰে উদঙাই দিয়ে। কেতিয়াবা যিজনে তোমাক আঘাত দিয়ে তেওঁ নিজেও ভিতৰি আঘাতপ্ৰাপ্ত হৈ থাকে। তেওঁ হয়তো জীৱনৰ সংগ্ৰামত ক্লান্ত, মানসিক চাপত আছে বা নিজৰ সমস্যাৰ লগত যুঁজি আছে। ইয়াৰ অৰ্থ এই নহয় যে তেওঁৰ আচৰণৰ সঠিক একেবাৰে আচৰণ কৰিছে, কিন্তু বুজিব লাগিব যে বহু সময়ত মানুহে নিজৰ অশান্তি আনৰ ওপৰত পেলাই দিয়ে। চতুৰ্থ কাৰণটো হৈছে তোমাৰ সফলতা। বিশ্বাস কৰা বা নকৰা, কিছুমান মানুহে তোমাৰ ব্যৰ্থতাৰ দুখ একেবাৰে নাপায়, তেওঁলোকে নিজক লৈ ব্যস্ত হৈ থাকে, কিন্তু তোমাৰ সফলতাৰ অশান্ত হয়। যেতিয়া তুমি আগবাঢ়া, আত্মবিশ্বাসী হোৱা, নিজক লৈ বিশ্বাস কৰা, তুমি নিজৰ জীৱনত উন্নত কৰা, কিছুমান ক্ষেত্ৰত ছাকচেছ হোৱা, সফল হোৱা, তেতিয়া কিছুমান মানুহে নিজৰ ওপৰত ঈৰ্ষা জন্মে। সেই তেওঁলোকৰ এনে কাম কৰিবলৈ বাধ্য কৰে যিয়ে তোমাক কষ্ট দিয়ে। পঞ্চম কাৰণটো হৈছে তুমি সকলোৰে মন জয় কৰিব নোৱাৰা। এইটো এটা কঠিন সত্য হয়। যিমানেই ভাল হওক, যিমানেই সৎ হওক, সকলো মানুহে তোমাক ভাল পাব বুলি তুমি কোনো নিশ্চয়তা নাই। কিছুমানে তোমাৰ আগত দেখায়হে এটা আৰু কৰে এটা। কিছুমানে তোমাক ভুল বুজিব পাৰে, কিছুমানে সমালোচনা কৰে, আৰু কিছুমানে কোনো কাৰণ নোহোৱাকৈ তোমাক অপছন্দ কৰে। আৰু সেয়া এক স্বাভাৱিক, নেচাৰেল। মানুহৰ ক্ষেত্ৰত সেইটো এটা স্বাভাৱিকেই হয়, কাৰণ এই পৃথিৱীত সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ, সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ। সকলোৱে তোমাক লৈ যেনেদৰে ভাবে তুমিও বেলেগকৈ ভাবা। এতিয়া প্ৰশ্নটো হ'ল যে যদি মানুহে আঘাত দিয়ে তেন্তে তুমি কৰিবা কি? প্ৰথমে নিজকে দুখ নিদিবা, কাৰণ প্ৰতিটো বেয়া আচৰণৰ বাবে তুমি দায়ী সদায় নহয়। কিছুমান ক্ষেত্ৰত হ'ব পৰা দায়ী, কিন্তু প্ৰতিটো ক্ষেত্ৰতে তুমি নহয় দায়ী। য'ত সন্মান নাই তাত নিজৰ উপস্থিতি জোৰকৈ প্ৰমাণ কৰাৰ প্ৰয়োজন নাই একেবাৰে। দ্বিতীয়তে, তুমি যিখিনি আঘাত পোৱা সেই আঘাতখিনি নিজৰ এটা শিক্ষা পোৱাৰ হিচাপে লৈ লোৱা। প্ৰতিজন মানুহে এটা জীৱনত তোমাক এটা পাঠ শিকাই থৈ যায়। কোনোবাই ভাল পোৱা শিকায়, কোনোবাই তোমাক বিশ্বাসত আঘাত দিয়ে, আৰু কোনোবাই সতৰ্ক হ'বলৈও শিকায়। চতুৰ্থতে, কিছুমানে তোমাক ক্ষমা কৰিবলৈ শিকায়, কিছুমানক ক্ষমাও কৰিবলগীয়া হয়। ক্ষমা মানে ভুলক সঠিক বুলি মানি লোৱাটো কথা কোৱা নাই। ক্ষমা মানে নিজৰ হৃদয়ক ঘৃণাৰ ভাৰৰ পৰা মুক্ত কৰা। শেষত এটা কথা মনত ৰাখিবা, তোমাৰ মূল্য আন মানুহৰ আচৰণে নিৰ্ধাৰণ কেতিয়াও কৰিব নোৱাৰে। কোনোবাই তোমাক অৱহেলা কৰিলে তাৰ অৰ্থ এই নহয় যে তুমি মূল্যহীন একেবাৰে। কোনোবাই তোমাক আঘাত দিলে তাৰ অৰ্থ এইটো নহয় যে তুমি ভাল পোৱাৰ একেবাৰে যোগ্য নহয়। তুমি মূল্যৱান হয়। তুমি নিজৰ ওপৰত নিজৰ কনফিডেণ্ট থাকিব লাগিব যে তুমি এটা মূল্যৱান, তুমি যথেষ্ট, যিত আছা তুমি ঠিক আছা। আৰু তোমাৰ জীৱনৰ কাহিনী কোনো এজন মানুহৰ আচৰণত শেষ হ'ব নোৱাৰে কেতিয়াও। ষ্টাৰ্ট এ নিউ বিগিনিং বুলি থাকে ন, আপুনি আকৌ ষ্টাৰ্ট দিব লাগিব নতুন আৰম্ভণিৰে। সেয়েহে অতীতৰ আঘাত বুকুত লৈ আপুনি বহি নাথাকিব। শিক্ষা পাইছে, আগবাঢ়ক নিজক লৈ, আৰু নিজৰ শান্তি একেবাৰে, নিজৰ মনটো একেবাৰে নিজৰ ডাঠি লওক শান্ত হোৱাৰ। কাৰণ আটাইতকৈ ডাঙৰ জয় হৈছে
যিসকলে তোমাক আঘাত দিয়ে তেওঁলোকৰ বাবে নহয়, নিজৰ বাবে সুখী হৈ থকাটো আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আজিৰ ভিডিঅ'টো ইমানে। যদি আজি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহি আছোঁ আন এটা নতুন ভিডিঅ'ৰ যোগেদি। ধন্যবাদ।